মাঘ বিহু শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু সকলোৱে যেন ভোগ কৰক। আজি দিনটো সকলোৱে পিঠা পনা বনালে নে চাগে। মই কালি বনালোঁ কেইটামান, আজিও কেইটামান বনাব লাগিব। মাঘ বিহু মানে ভোগালী বিহু নহয় জানো, এতিয়া ভোগৰ উৎসৱ কৰিব লাগিব সকলোৱে। আমি সেই এফালৰ পৰা বজাৰ সমাৰখিনি দেখাওঁ আৰু চিৰা, মুড়ি, দৈ গেলতে বনাইছোঁ এইবাৰ। এইটো হোটেলৰ পৰা আনিলোঁ। আৰু এইফালে মাটি দালি, চিৰা, মিঠাই, এয়া মাছ আনিলোঁ, লোকেল মাছ কেইটামান। আৰু এইফালে লোকেল চিকেন অলপ আৰু ব্ৰইলাৰ কাবাব থাকিব। এইফালে আৰু ফুলকবি, এইফালে কাঠ আলু, গুৰি আলু এনেকৈ আনিছোঁ। নতুন আলু সেইখিনি বইল কৰি খাব লাগিব কাইলৈ। কবি মানে বন্ধাকবি, ফুলকবি দুইবিধে অনা হ'ল। এনেকৈ লাই, জলকীয়া যিখিনি প্ৰয়োজনীয় বস্তু এনেকৈ আনিলোঁ। এইফালে বেঙেনা পোৰা হ'ব আৰু এইফালে কমলা, নেমু লগতে থৈ দিছোঁ। কালি কেইটামান বনোৱা হ'ল, আজি এইখিনি বনোৱা হ'ব। পিছৰ পিঠা বনাম। আৰু এইফালে এইখিনি মাছ ফ্ৰাই কৰিছোঁ, বিলাহী দি। এইখিনি এখন বেলেগ চব্জি হ'ব। আৰু ব্ৰইলাৰটো আমি কাবাব কৰিহে খোৱা হ'ব। লোকেল চিকেনটো জোল থাকিব। তেনেকৈ আৰু ভাগে ভাগে বনাই খাম আৰু আপোনালোকেও আজি ফূৰ্তি কৰক সকলোৱে। সকলোকে আজি শুভেচ্ছা জনাইছোঁ। এয়া বনাই আছোঁ ব্লেক ৰাইচৰ কেইটামান ঘিলা পিঠা আৰু বগা পিঠাও বনাইছোঁ। এইফালে বনাই আছোঁ, এইফালে ৰাইজে খাই আছে। আজি বিহুটো যেন সকলো সুখময় দিনটো পাৰ কৰোঁ, তাকে কামনা কৰিলোঁ। আমি লাহে লাহে আয়োজনবিলাক কৰি আছোঁ। ৰাতিপুৱা বেলা চাহ পানী খালোঁ, পিঠা পনা দি। এতিয়া সেয়া জলপান খোৱাৰ পিছতে আমি ভাত খাম দুপৰীয়া। এফালৰ পৰা কামবোৰ চলি আছে আৰু ভোগালী উৎসৱ মানে ভোগ কৰা হয়। এফালৰ পৰা খাই আছোঁ অলপ অলপকৈ দিছে নাই। মাজতে চিংৰা চাহ আৰু মলাই চমচম অকণমান খাই ল'লোঁ। তাৰপিছতে কাঠ আলু, গুৰি আলু বইল কৰি আছোঁ। মাটিমাহ, কাঠ আলু আমাৰ ৰেডি হৈ গ'ল। এতিয়া ধনিয়া পাত দি নমাই দিম। এয়া ভাত ৰেডি হ'ল। এইফালে মাছ ফ্ৰাই, মাটি দালি, কাঠ আলু, এইফালে চিকেনৰ গ্ৰেভি অকণমান বনালোঁ। আৰু বিহু বুলি বৰ বিধে বিধে খাবলৈও নোৱাৰি, সেইকাৰণে এনেকৈ চিম্পুলকৈ ভাত সাজ লৈছোঁ। মাঘ বিহু বুলি ভিডিঅ'টো অলপ দীঘলকৈ বনাইছিলোঁ, কিন্তু সকলোবিলাক দিব নোৱাৰিলোঁ। আজিলৈ মোৰ ভিডিঅ' ইমানকে দেখালোঁ। আৰু সকলোৱে দিনটো যেন কুশলে মংগলে যাওক তাৰে কামনাৰে আজিলৈ বাই।